নমস্কাৰ বন্ধুসকল, গ্ল'বেল জ্ঞানলৈ আপোনালোকক স্বাগতম। মানুহৰ জীৱনত অভ্যাসৰ প্ৰভাৱ অতি গভীৰ। কিছুমান কথাই আমাক সফলতাৰ দিশে লৈ যায়, আনহাতে কিছুমান অভ্যাসে লাহে লাহে আমাৰ জীৱন ধ্বংসৰ পিনে ঠেলি দিয়ে। তেনে 10টা অতি বেয়া অভ্যাস তলত আমি আজি উল্লেখ কৰিম। নম্বৰ 1, এলেহুৱা ভাৱ আৰু কাম পিছুৱাই থোৱা। আজিৰ কাম কাইলৈ কৰিম বুলি ভাবি কাম পিছুৱাই থকাটো জীৱন ধ্বংসৰ আটাইতকৈ ডাঙৰ কাৰণ। ইয়াৰ ফলত সময় নষ্ট হয়, মানসিক চাপ বাঢ়ে আৰু হাতলৈ অহা সুযোগবোৰ হেৰাই যায়। নম্বৰ 2, ঋণাত্মক চিন্তাৰ নিজৰ ওপৰত অবিশ্বাস। সদায় বেয়া দিশটোৱে চিন্তা কৰা আৰু মই নোৱাৰিম বুলি নিজকে হীনমান্যতাত ভোগাটো এটা ডাঙৰ মানসিক ব্যাধি। ই মানুহৰ আত্মবিশ্বাস সম্পূৰ্ণৰূপে শেষ কৰি পেলায়। নম্বৰ 3, নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰ। মদ, চিগাৰেট বা যিকোনো ধৰণৰ ড্ৰাগছৰ নিচাই কেৱল শৰীৰতে ধ্বংস নকৰে, বৰঞ্চ ই মানুহৰ পৰিয়াল, আৰ্থিক অৱস্থা আৰু সামাজিক মৰ্যাদাও ধূলিসাৎ কৰি দিয়ে। নম্বৰ 4, অতিৰিক্ত আৰু অপ্ৰয়োজনীয় খৰচ। আয়তকৈ অধিক খৰচ কৰা। বিলাসিতাৰ নামত ঋণ লোৱা আৰু ভৱিষ্যতৰ বাবে কোনো সঞ্চয় নকৰাৰ অভ্যাসে মানুহক অতি সোনকালে দেৱালা কৰি পেলায়। নম্বৰ 5, ছ'চিয়েল মিডিয়া আৰু মোবাইলৰ অতিৰিক্ত ব্যৱহাৰ। দিনটোৰ সৰহভাগ সময় ফেচবুক, ইনষ্টাগ্ৰাম বা ৰিল চাই কটাই দিয়াৰ ফলত সৃষ্টিশীলতা কমি যায়। ই মানুহক বাস্তৱ জীৱন আৰু লক্ষ্যৰ পৰা আঁতৰাই ৰাখে। নম্বৰ 6, কুসংগ, বেয়া বন্ধুৰ সংগ। সংগতে ধাৰ্মিক, সংগতে অসৎ। আপোনাৰ আশে পাশে থকা মানুহবোৰে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। সেয়া বন্ধুৰ সংগত পৰিলে সৎ মানুহ এজনো অতি সহজে বিপথে পৰিচালিত হ'ব পাৰে। নম্বৰ 7, স্বাস্থ্যৰ প্ৰতি অৱহেলা। অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ, পৰ্যাপ্ত পৰিমাণে নোহোৱা আৰু শাৰীৰিক পৰিশ্ৰম নকৰাৰ ফলত শৰীৰত নানা ৰোগে বাহ লয়। স্বাস্থ্য যদি সাথ নিদিয়ে তেন্তে জীৱনত একোৱেই উপভোগ কৰিব নোৱাৰিব। নম্বৰ 8, নিজক আনৰ সৈতে তুলনা কৰা। আনৰ সফলতা বা সুখ দেখি নিজৰ জীৱনটোক ধিক্কাৰ দিয়াটো এটা অতি বেয়া অভ্যাস। ই কেৱল হিংসা আৰু মানসিক অশান্তিৰ সৃষ্টি কৰে। নম্বৰ 9, ক্ৰোধ বা অতিৰিক্ত খং। অত্যাধিক খঙে মানুহৰ চিন্তা কৰাৰ শক্তি হ্ৰাস কৰে। খঙৰ বশৱৰ্তী হৈ লোৱা এটা ভুল সিদ্ধান্তই বহু বছৰৰ সম্পৰ্ক বা সুন্দৰ কেৰিয়াৰ এক পলকত ধ্বংস কৰি দিব পাৰে। আৰু শেষত নম্বৰ 10, অতীতক ধৰি থকা বা ভৱিষ্যতৰ অতিৰিক্ত চিন্তা। যি পাৰ হৈ গ'ল তাক সলনি কৰিব নোৱাৰি। অতীতৰ ভুলবোৰক লৈ অনুতাপ কৰি থকা বা ভৱিষ্যতৰ কথাক লৈ অতিমাত্ৰা চিন্তিত হৈ থাকিলে মানুহে বৰ্তমান সময়খিনি হেৰুৱাই পেলায়। মনত ৰাখিব, অভ্যাস এদিনতে গঢ়ি নুঠে আৰু এদিনতে এৰিব নোৱাৰি। কিন্তু সৰু সৰু প্ৰচেষ্টাৰে এই বেয়া অভ্যাসসমূহ সলনি কৰি আপুনি আপোনাৰ জীৱনটোক এক সুন্দৰ দিশ প্ৰদান কৰিব পাৰে। বন্ধুসকল, আপোনাৰ এই বহুমূলীয়া এই 10টা কথা কেনেকুৱা লাগিল আমাৰ গ্ল'বেল জ্ঞানত কমেণ্টত জনাব। ধন্যবাদ। জয় অসম।